হয় বৰ্তমান কাজিৰ কাম কৰা নাই নকৰোঁ দুই বছৰ ধৰি কাৰো বাদ দিছোঁ মোক এটা মানুহ এই মদ খাই যি কৈছে সেই মদ খাই কোৱাৰ পাছত মোক ঘৰৰ পৰা ওলাই লৈছে বিয়া পতা নাই মই সেইটো নহয় জানো পইচা নহয় পইচা লোৱা নাই মহম্মদ আলী হয় বৰ্তমান 2 বছৰ ধৰি বাদ দিছোঁ কৈছে মোক মোৰ কথা কৈছে যে মোৰ কথা সি যে মদ খাই কৈছে সেই মদ খাই এথনো মদ খাই তাৰ বেৰাম আছে নহয় সেইটো মোক ঘৰৰ পৰা ওলাই লৈছে হয় যোৱা 2 তাৰিখে বাক্সা জিলাৰ অন্তৰ্গত চিমলাগুৰি আৰক্ষী পহিৰা চকীৰ অন্তৰ্গত ধূপগুৰি গাঁৱত যোৱা 2 তাৰিখে এটা বাল্য বিবাহ সংঘটিত হৈছিল আৰু গোপন সূত্ৰ খবৰ পাই চিমলাগুৰি আৰক্ষীয়ে যোৱা ৰাতি সেইটো ঘৰত সোমাই দৰা কইনাসহ কাজী লগতে পিতৃ মাতৃক মুঠ 5জন ব্যক্তিক এই বাল্য বিবাহৰ লগত জড়িত থকা 5জন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে চিমলাগুৰি আৰক্ষীয়ে আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো বিগত কেইবা বছৰ ধৰি আমি বাল্য বিবাহৰ বিৰুদ্ধে আমি কাম কৰি আছোঁ ইয়াৰ আগতেও গোবৰ্ধন আৰক্ষীয়ে কেইবাটাও বাল্য বিবাহৰ লগত জড়িত ব্যক্তিক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছিলে সেইকাৰণে আমি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষ কৰি আমাৰ গোবৰ্ধন থানাৰ অন্তৰ্গত ইতিমধ্যে যিখিনি বাল্য বিবাহ সংঘটিত হৈছে এটা বাল্য বিবাহ কিন্তু সাকসেছ হ'ব পৰা নাই আৰক্ষী ইমান যে কঠোৰ হৈছে তাৰ কাৰণে ভাল লাগিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি ৰাইজক আহ্বান জনাইছোঁ এটাৰ পিছত এটা যে বাল্য বিবাহ সংগঠিত কৰি জেল হাজতলৈ গৈ আছে তাৰ পিছতো মানুহবিলাকে কিয় সজাগ হোৱা নাই আসলতে মানুহবিলাক সজাগ হ'ব লাগে যেতিয়ালৈকে সজাগ নহ'ব তেতিয়ালৈকে এনেকুৱা ধৰণৰ বাল্য বিবাহ সংগঠিত বিশেষ কৰি কাজিৰ কথা কৈছোঁ কাজি অলপ পইচাৰ বিনিময়ত কাজিয়ে যে আজি যিটো বাল্য বিবাহ সংগঠিত হৈছে ছোৱালীজনীৰ 12 বছৰ একদিন মাত্ৰ বয়স হৈছে কাজিয়ে অলপ পইচাৰ বিনিময়ত এই বাল্য বিবাহটো সংগঠিত কৰিছে আৰু কাজিসহ যি 5জন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে সেইকাৰণে আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো যাতে আৰক্ষীয়ে ইয়াতকৈ আৰু দ্বিগুণ উদ্যমেৰে যাতে এই বাল্য বিবাহ আৰু অসামাজিক কাম কাজ যিসকল এই অঞ্চলত হৈ আছে তাৰ বাবে যাতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ।